কমলপুৰৰ বেজেৰা মণ্ডলত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ বৃহৎ খহনীয়া। নিশা মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ কৰ্মৰ প্ৰতি আকৃষ্ট হৈ নিশা এনেদৰে দলে বলে যোগদান কৰে এইসকল ভোটাৰে। ডাঙৰীয়াৰ যি কৰ্মদক্ষতাক আকৃষ্ট হৈ আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত কংগ্ৰেছৰ পৰা অহা বহুকেইজন আজি ৰাতি জইন কৰিলে। প্ৰায় 200 শতাধিক মানুহে জইন কৰিছে ইয়াতে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই বেজেৰা মণ্ডলৰ প্ৰেক্ষাগৃহত। এই ৰাতি দুভাগ ৰাতিয়ে হ'ল জইন কৰিছে, তেওঁক আমি স্বাগতম জনাইছোঁ। কমলপুৰৰ নিৰ্বাচন খুব সুন্দৰ হ'ব। আমি জাষ্ট আনুষ্ঠানিকতা বাকী আছে, বাকী নিৰ্বাচন খুব সুন্দৰ। প্ৰতিদ্বন্দ্বী বুলিবলৈ কথা নাই, প্ৰতিদ্বন্দ্বীটো থাকিবই, কিন্তু তথাপিতো আমাৰ যি মুখ্যমন্ত্ৰী মহোদয়ৰ যি কৰ্মদক্ষ তাত সকলো মানুহ ৰখি আছে, মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। কমলপুৰতো সেই একেই অৱস্থা হ'ব। আমাৰ যিমানেই বিৰোধী নাথাকক কিয় আমি বিৰোধী সম্পূৰ্ণ খতম কৰিব পাৰিম। চাংচাৰীৰ পৰা খৰ্গেশ্বন আথৰি বোৰ্ড, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।